আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'ত স্বাগতম। তো ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মানে মায়ে মই অলপ ওচৰতে বালাজী মন্দিৰ আছে, সেইদিনাখন মই আহি গৈছোঁ। পিছে এতিয়া মা তাকে পিছবেলা আমনিও লাগিছে, তো ভাইটিও নাই, হোষ্টেল গ'ল। তো সেইবাবে মায়ে মই ওলাই আহিলোঁ অলপ। তো এতিয়া বালাজী মন্দিৰ ওচৰতে ইয়াতে আহি পাইছোঁহিয়ে, জাষ্ট ভিতৰত সোমোৱাই নাই, পূজা কৰিমগৈ এতিয়া। মায়ে তাকে লাডু লৈছে, তো এয়া অলপ দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমাৰ মায়ে লাডু কিনি আনিছে। তাকে মায়ে মই আহিলোঁ, হাজবেণ্ডো আহিব নোৱাৰিলে, ভাইটিও এতিয়া হোষ্টেলত গ'লগৈ। তাকে বেয়াই লাগিছে, সি অহা নাই। তাৰমানে ওচৰতে আছে, আহিম বুলি কৈ থাকোঁতে তাৰ হোষ্টেললৈ যাব হ'ল। তো সেইবাবে আহিব, সি ওচৰতে আছে, চানডে অফ পায়, তো আহিব পাৰে। কালি আহিছিলে, আহিব নহ'ল। তো আমি যাম এতিয়া। তো মন্দিৰত আমি বহুত দেৰিয়ে ফুৰিলোঁ আৰু ভিতৰত পূজা কৰিও হ'ল। এতিয়া আমি তাকে যাব লৈছোঁ। গধূলিয়ে হৈ গ'ল, পোহৰতে আহিছিলোঁ, লাইটে লগালে। তো